নাই অসমৰ চিফ মিনিষ্টাৰ যাক নৰ্থ ইষ্টত চাণক্য বুলি কোৱা যায় তাত চাণক্যয়ে মাণিক্যৰ লগত পাত্তা পোৱা নাই বিটিআৰত কি কৰিলে তেখেতে বড়োসকলক পলিটিকেল ধ্বংস কৰি দিলে তেখেতে বড়োসকলক ইয়াৰ পৰা যিমান চাকৰি পাব লাগিছিলে পোৱা নাই ইয়াৰ পৰা পাৱাৰ ইয়াৰ পৰা পলিটিকেল ৰাইট ইয়াৰ যিসকলে অধিকাৰ পাব লাগিছে তেখেতে চব ধ্বংস কৰি দিলে সেইকাৰণে বিটিচিটো বড়োসকলক শান্তিকে শাসন কৰিব দিয়ক বড়োসকলে যেনেকা চিষ্টেমত শাসন কৰিব বিচাৰিছে এইটো কনষ্টিটিউচনেল ৰাইট অধিকাৰ ৰাইট ইয়াৰ থকা বিটিআৰ অঞ্চলত বাকী যিমান আছে 30 লাখ 32 লাখ জনসংখ্যা তেখেতসকলক শান্তিকে যাতে তেখেতে চৰকাৰ গঠন কৰিব দিয়ক যিসকলে বিজেপিৰ লগত এলায়েন্স আছে নহয় তেওঁলোকৰ ৰাজনীতিক শেষ ধ্বংস হৈ গ'ল এই হিমন্ত বিশ্ব শৰ্মাই হিল্লাৰৰ ৰকম তেখেতে শাসন কৰি আছে প্ৰতিশ্ৰুতি কৈছিলে যে বড়োসকলে খিলঞ্জীয়া এই মাটিৰ ভূমিপত্ৰ বড়োসকলক কেতিয়াও শাসনত অহা পাছত উচ্ছেদ কৰা নহ'ব ঘৰ মানে উচ্ছেদ কৰা নহ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে ভূমিপত্ৰ বড়োসকলক কেতিয়াও উচ্ছেদ কৰা নহ'ব বুলি এইটো ইউটিউবত এভেইলেবল আছে আপোনালোকে চাব পাৰিব কিন্তু শাসনত অহা পাছত গুৱাহাটী টাউনটো এক্সটেনশ্যন কৰিম বুলি তাত বসবাস কৰা ইণ্ডিজিনিয়াছ ভূমিপত্ৰ বড়ো ৰাভা আৰু তিৱাসকলক উচ্ছেদ কৰিলে আমিও বিচাৰোঁ গুৱাহাটী টাউনটো ডাঙৰ হওক কিন্তু প্ৰপাৰ প্লানিঙত হ'ব লাগিব ৰিপ্লেচমেণ্ট হ'ব লাগিব তাত যিসকলক উচ্ছেদ কৰা হ'ল গুৱাহাটীত তেওঁলোকে এতিয়া থাকিবৰ কাৰণে ঘৰ নাই খাবৰ কাৰণে ভাত নাই ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে স্কুল এটা ভাল তেওঁলোকে পোৱা নাই এডুকেশ্যন এটা ফাণ্ডামেণ্টেল ৰাইট জন্ম হৈছে যেতিয়া পৃথিৱীত সকলো মানুহে শিক্ষা পোৱাৰ ফাণ্ডামেণ্টেল ৰাইট এই ফাণ্ডামেণ্টেল ৰাইট হেমন্তই আমাৰ পৰা খাৰি ল'লে অসমত এই বিটিচি অঞ্চলত বড়োসকলে ভূমিপত্ৰ হাজাৰ হাজাৰ বছৰ আগত তাত বড়োসকলে বসবাস কৰিছে কিন্তু চিৰাং অঞ্চলত এফালে নৰ্থাৰ্ণ ছাইডত বড়োসকলৰ ঘৰটো তেওঁলোকে বুলডোজাৰ চলালে বহুত মুছলমান ঘৰসকলক ইণ্ডিজিনিয়াছ মুছলমান ঘৰসকলক তেওঁলোকে বুলডোজাৰ চলালে ইয়াৰ খং ৰাইজে জনগণে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত তেওঁলোকে খুব প্ৰত্যেকটা ঘৰত বুলডোজাৰ দি ভাঙা প্ৰত্যেকটা ল'ৰা ছোৱালীক নিজৰ মানে ফাণ্ডামেণ্টেল ৰাইট স্কুলৰ পৰা আঁতৰাই দিলে ঘৰৰ পৰা আঁতৰাই দিলে ইয়াৰ প্ৰতিশোধ আমাৰ জনগণে হিমন্তৰ ওপৰত বিজেপি চৰকাৰৰ ওপৰত ল'ব এইটো আমাৰ বিশ্বাস আৰু হিমন্ত বিশ্ব শৰ্মাই এজন হিল্লাৰৰ নিচিনা শাসন কৰি আছে অসমক তেখেতে যি মন যায় তেখেতে কৰি আছে চাইল্ড মেৰিজৰ নামত বিভিন্ন হাজাৰ হাজাৰ ল'ৰা ছোৱালীক তেখেতে জেলত ভৰালে আমিও মই নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ আমি প্ৰমোদ বড়োই যি সময়ত এপছৰ প্ৰেচিডেণ্ট আছিলে আমিও গাঁৱে গাঁৱে ঘূৰি কিনি চাইল্ড মেৰিজৰ এগেইনষ্টত কথা কৈছোঁ আমিও ছাপৰ্ট নকৰোঁ চাইল্ড মেৰিজ কিন্তু যি তাৰিকা যি ষ্টাইল যি ছিষ্টেমত কাম কৰিছে এইটো আমি ছাপৰ্ট নকৰোঁ বহুত ঘৰটো তাৰ কাৰণে ধ্বংস হৈ গ'ল বহুত ল'ৰা ছোৱালী তাৰ কাৰণে ধ্বংস হৈ গ'ল এনেকুৱা হিল্লাৰ নিচিনা শাসন কৰাটো অসমৰ জনগণে কেতিয়াও নিবিচাৰে আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আজি CM হৈ কিনে নিজকে হিল্লাৰৰ নিচিনা ডিক্টাটৰ নিচিনা শাসন কৰি আছে কিন্তু লাষ্ট যেতিয়া এছেম্বলি ইলেকশ্যনত আছিলে নহয় হিমন্ত বিশ্ব শৰ্মাৰ নামত ভোট দিয়া নাই তাত সৰ্বানন্দ সোণোৱাল আছিলে এজন ইণ্ডিজিনিয়াছ মানুহ তাৰ নামত অকণমান জনগণে ভাল পায় আপাৰ আছামৰ মানুহ জাতীয়তাবাদ কৰি আহা বুলি অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ নামতহে ভোট দিছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মায়ে তাৰ নিজৰ পলিটিক্স কৰি কিনি ইণ্ডিজিনিয়াছ মানুহ ট্ৰাইবেল একজন CMক আঁতৰাই কিনি নিজে লৈ লৈছে এইটো চব ৰাইজে আজিকালি গম পায় হিমন্তৰ নামত যদি ইলেকশ্যন খেলে নহয় কালি হিল্লাৰৰ শাসনটো কোনো ভাল নাপায় সেইকাৰণে আজি চব বিটিআৰত কি কৰিলে তেখেতে বড়োসকলক পলিটিকেল ধ্বংস কৰি দিলে তেখেতে বড়োসকলক ইয়াৰ পৰা যিমান চাকৰি পাব লাগিছিলে পোৱা নাই ইয়াৰ পৰা পাৱাৰ ইয়াৰ পৰা পলিটিকেল ৰাইট ইয়াৰ যিসকলে অধিকাৰ পাব লাগিছে তেখেতে চব ধ্বংস কৰি দিলে সেইকাৰণে বিটিচিটো বড়োসকলক শান্তিকে শাসন কৰিব দিয়ক বড়োসকলে যেনেকা চিষ্টেমত শাসন কৰিব বিচাৰিছে এইটো কনষ্টিটিউচনেল ৰাইট অধিকাৰ ৰাইট ইয়াৰ থকা বিটিআৰ অঞ্চলত বাকী যিমান আছে 30 লাখ 32 লাখ জনসংখ্যা তেখেতসকলক শান্তিকে যাতে তেখেতে চৰকাৰ গঠন কৰিব দিয়ক শান্তিকে চলাব দিয়ক নহ'লে আৰু মই যিসকলে বিজেপিৰ লগত আছোঁ ক'ব বিচাৰোঁ আপোনালোকে ওলাই আহক আমি একে হৈ বিজেপিৰ বিষয়ে আমি বিজেপিৰ এগেইনষ্টত আমি চলিম আৰু কোনো অসমত নিজে যদি জীয়াই থাকিব বিচাৰিছে নোৱাৰিম আহোমে যদি ভাবে নিজে অকলে জীয়াই থাকিম আহোমে নোৱাৰে যদি ভাবে মুছলিমসকলে অকলে জীয়াই থাকিম নোৱাৰিব বড়োসকলে অকলে নোৱাৰিব আমি ইউনাইটেড হৈ যিসকলে বিজেপিসকলে আমাক
শাসন কৰি আছে তাৰ এগেইনষ্টত আমি যাব লাগিব। আজি চাওক যিসকলে বিজেপিৰ লগত এলায়েন্স আছে নহয় তেওঁলোকৰ ৰাজনীতিক শেষ ধ্বংস হৈ গ'ল। মই নিজৰ চকুত দেখি পাইছোঁ ত্ৰিপুৰাত IPFD আছিলে, IPFD বিজেপিৰ লগত লগ হ'ল, শেষ হৈ গ'ল ত্ৰিপুৰাৰ মঠা শাসনত আহিলে। আজি আৰু এনেকুৱা হ'ল অসম গণ পৰিষদ বিভিন্ন ৰাজনৈতিক দল আঞ্চলিক দলসকলক তেওঁলোকে ধ্বংস কৰি দিলে। JP নাড্ডাই আৰু এটাই উদ্দেশ্য নেশ্যনেল পলিটিকেল পাৰ্টি অকল বিজেপিয়ে জীয়াই থাকিব। তেওঁলোকে হিন্দী ভাষাটো আমাৰ তাত মানে কম্পালচৰি বনাব বিচাৰিছে। আমি অসমত নিজা ভাষা আছে, নিজা কলা সংস্কৃতি আছে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ ভাষা আছে, নিজৰ কলা সংস্কৃতি আছে, নিজৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আছে। এইটো সদায় আমি জীয়াই ৰাখিম, ইয়াৰ কাৰণে আমি যুঁজিম। আৰু যিমান বিজেপি বিৰোধী দল আছে একেলগে আহক, আমি যুঁজিম। আমি বিটিআৰ অঞ্চলত যি আঞ্চলিক দল আছে তেখেতসকলে নেতৃত্ব লওক, আমি আছোঁ বিজেপিৰ এগেইনষ্টত যুঁজিবৰ কাৰণে। নহ'লে যদি বিজেপিৰ লগত থাকে নহয়, না আমি জীয়াই থাকিব পাৰিম, না আমাৰ ল'ৰা ছোৱালীসকলে জীয়াই থাকিব পাৰিম। এই হিমন্ত বিশ্ব শৰ্মাই হিল্লাৰৰ ৰকম তেখেতে শাসন কৰি আছে। আমি প্ৰায় 14টা যি লোকসভা আছে তাতে আমি টিকেট দিম বুলি আমাৰ দলৰ সংগঠনসকলে চিন্তা চৰ্চা কৰি আছে। ইয়াৰ কাৰণে আমি 14টা লোকসভা সমষ্টিটো অবজাৰ্ভাৰ হিচাপে আৰু এছিষ্টেণ্ট অবজাৰ্ভাৰ হিচাপে অলৰেডি তাত নিযুক্তি দিয়া হ'ল। কোকৰাঝাৰ লোকসভাত মানেক বড়ো, তেখেতে বাক্সা ডিষ্ট্ৰিক্টৰ এজন স্কুল টিচাৰ আছিলে, ৰিটায়াৰ্ড টিচাৰ, আৰু আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট তেখেতক দিছে। আৰু পাছত পাৰ পৰ্যায়ত আৰু আলোচনা হ'ব, ক'ত দিয়া হ'ব, এইটো চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে আমাৰ দলত কোনো আলোচনা হোৱা নাই। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অসম জাতীয় পৰিষদৰ আমাৰ যিমান ডিষ্ট্ৰিক্ট কমিটি আৰু যিমান আমি MLA সমষ্টিত যি সমষ্টি গঠন কৰিছোঁ, ইয়াত আমাৰ যোৱাকালি ৱাৰ্কাৰ ৱৰ্কশ্বপ আছিলে, চেকআউট হৈছিলে। ইয়াত আমিও তাত অংশগ্ৰহণ কৰিছিলে। আৰু আমাৰ দলৰ সাধাৰণ সম্পাদক এক্স মিনিষ্টাৰ জগদীশ ভূঞা তেখেতেও আহিছিলে। আমি দলৰ যি আগন্তুক দিনত আমাৰ কেনেকুৱা ফিউচাৰ ইন কোৰ্চ একশ্যন কেনেকুৱা হ'ব ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু খুব আমাৰ ৱাৰ্কাৰসকলৰ যি ইনস্পিৰেশ্যন, ৱাৰ্কাৰসকলে যি ধৰণে কাম কৰি আছে তেওঁলোকৰ পৰা আমি কিছুমান পৰামৰ্শ ল'লোঁ। আৰু আগন্তুক দিনত আমাৰ একশ্যন প্লান কেনেকুৱা হ'ব ইয়াৰ বিষয়ে আমি তৈয়াৰ কৰিছোঁ। আৰু আগন্তুক আমাৰ লোকসভা ইলেকশ্যনত অসমত 14টা সমষ্টিত বিভিন্ন আমাৰ ৱাৰ্কাৰসকলক অবজাৰ্ভাৰ দিছে। যোৱাকালি অবজাৰ্ভাৰো আছিলে কোকৰাঝাৰ লোকসভাৰ আমাৰ মানেক বড়ো, আমাৰ দলৰে ভাইচ প্ৰেচিডেণ্ট, তেখেতে অবজাৰ্ভাৰ হয়, তেখেতেও তাত অংশগ্ৰহণ কৰিছিলে। আমি আমাৰ দলৰ বিষয়ে আমি আলোচনা কৰিছোঁ।